হেল্ল' ভিউৱাৰ্ছ, আজি এটা অইন টপিক সন্ধি। আৰু আমাৰ বেছি টপিক নাই, দুটামান আছে, নত্যবিধি সত্যবিধি, তাৰপিছত ভাৰ্ব আৰু প্লুৰেল নাম্বাৰ ছিংগুলাৰ নাম্বাৰ আৰু কেইটামান গদ্যাংশ। সেইখিনি মই কালি পৰহিৰ ভিতৰত দিবলৈ শেষ কৰিম। তাৰপিছত আপোনালোকে এইকেইদিন পঢ়ি ৰিভাইজ কৰিব, তাৰপিছত ধুনীয়াকৈ পৰীক্ষাটো দিব। ঠিক আছে। সন্ধি সন্ধি মানে কেনেকুৱা? প্লাছ দুটা শব্দ লগ লাগি যোগ হোৱা এটা মানে অৰ্থপূৰ্ণ শব্দ। উমা যোগ অচল কি হয়? উমাচল। সেইটোক সন্ধি বোলে। কেইটামান সন্ধিৰ উদাহৰণ দেখা পাইছে আপোনালোকে। সন্ধি বুলি ক'বলৈ গ'লে এইখিনি পিডিএফটো চিন্তা নকৰিব, পিন কমেণ্টত পাই যাব। ওপৰৰ উদাহৰণসমূহ মন কৰিলে দেখা যায় যে প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু পিছৰ শব্দৰ আদি বৰ্ণ লগ লাগিছে সুবিধা বুজিবৰ বাবে দেখুওৱা হ'ল। আপোনালোকে এইখিনি চাই ল'ব। সন্ধি আছে কিমান প্ৰকাৰৰ? 4 প্ৰকাৰৰ। স্বৰসন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি, নিপাতনে সিদ্ধ সন্ধি। এইখিনি আপোনালোকে চাই ল'ব। যোৰা লগাবৰ নিয়ম ভালেখিনি কিছুমান নিয়ম আছে সন্ধিত। ঠিক আছে। এই নিয়মবিলাক আপোনালোকে মনত ৰাখিব লাগিব। মই এটা সদ্যহতে কথা কওঁ, নিয়মখিনি মনত কিয় ৰাখিব লাগে? আমি যেতিয়া 2024 পৰীক্ষা দিছিলোঁ, এতিয়া আমাৰো এনেকৈ সন্ধিত নিয়ম কিছুমানৰ কাৰণে মোৰেই 2টা ভুল হৈ গৈছে। মই ভালকৈ চাই যোৱা নাছিলোঁ। কেনেকুৱা? সন্ধিত আমি ভাবি থাকোঁ আ যোগ আ, কিছুমানত বিসৰ্গও হয়। গতিকে এই সন্ধিখিনিত আপোনালোকে নিয়মখিনিত কনফিউজ লগাকৈ কিন্তু কুৱেশ্যন আহে, ইমান ইজিও নাহে। যিটো আপোনালোকে ভাবি থাকিব সেইটো নহ'বও পাৰে। ঠিক আছে। এইটো স্কেল থৈ কিনে ফটো মাৰিছিলোঁ, এইটো ইগন'ৰ কৰিব গাইজ। এই নিয়মখিনি আপোনালোকে চাই ল'ব। 2 নম্বৰ নিয়ম আছে, মই ইমান পঢ়ি নিদিওঁ কিয় আপোনালোকৰ এতিয়া নিজে পঢ়াৰ টাইম। এইটো এটা আছে, 4 নম্বৰ এটা আছে, দেখিছে? এনেকৈ 9, 10, 8। এই নিয়মখিনি আপোনালোকে চাই ল'ব। নিয়মখিনিৰ পৰাই বস্তুখিনি ভুল হোৱাৰ চান্সটো কম থাকে। নহ'লে নিয়মখিনি যদি আপোনালোকে ভালকৈ নাচায়, আপোনালোকৰ ভুল কিন্তু হোৱাটো একদম বাঞ্ছনীয়। বস্তুবিলাক পৰীক্ষাত ইমান চিম্পলো নাহে, কিছুমান বস্তু অলপ ভাবিব নোৱাৰা বস্তু আহি যায়। পটক কৰি আপুনি যিটো ভাবি থাকে এনচাৰত, সেইটো একচুৱেলি অপশ্যনত নহয়, সেনেকুৱা বস্তু। ঠিক আছে। এনেকৈ বিসৰ্গ সন্ধিৰ নিয়ম কিছুমান আছে। তাৰপিছত এইটো সন্ধি নিপাতনে সিদ্ধ সন্ধিৰ নিয়ম কিছুমান আছে। এই যেনেকৈ এইটো চাওক, সম যোগ যম, সংযম। ঠিক আছে। মই এনেকুৱা এটা ভুল কৰি থৈছিলোঁ। এইটো চাওক, পুৰস্কাৰ না, মই পুৰ যোগ অস্কাৰ লিখি থৈছোঁ, পুৰস্কাৰ। কিন্তু পুৰটোত বিসৰ্গ আছে, দেখিছেনে? নিপাতনে সিদ্ধ সন্ধি। এইবিলাক বস্তুৰ ওপৰত ধ্যান ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ ভুল নহয়। এইবিলাক দূৰ যোগ মূল্য, দুৰ্মূল্য, নিহ যোগ ৰস, নিৰস। এতিয়া যদি কিছুমান বস্তুত নি যোগ ৰব, এইটো যদি আমি এনেকৈ ভাবি থাকোঁ, নি যোগ অৰব, নীৰৱ, এইটো ভুল হৈ যাব ন। সেইকাৰণে এই নিয়মটো চাব লাগিব। গতিকে এইখিনি অলপ ধ্যান দিব গাইজ। ভিডিঅ'টো এইখিনি আছিল, পিডিএফটো পাই যাব। আপোনালোকে পঢ়ক, এইকেইদিন বেছি সময় নাই, লাহে লাহে হৈ যাব। অসমীয়া লেংগুৱেজটো ভালকৈ এই 2 দিন মই গোটেইখিনি দি আছোঁ। বাকীখিনি আপোনালোকে আশা কৰিছোঁ যে গোটেইখিনি ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে। এইখিনিত বেছি দিন নালাগে, আপোনালোকে 3-4 দিন ভালকৈ ৰিভাইজ কৰিলে ধুনীয়াকৈ আহি যাব। পৰীক্ষাৰ আগত এইকেইদিন ৰিভাইজ কৰক। ঠিক আছে। পৰীক্ষাৰ 2 দিনমান আগত বেলেগ একো প্ৰেছাৰ নল'ব। কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে চাওক, 1 বছৰৰ ৰিচেণ্ট, তেতিয়াহ'লে ছাকচেছ পাব। আৰু নিগেটিভ মাৰ্ক থাকিব, সেইবিলাকত অলপ ধ্যান দিব। ঠিক আছে। এতিয়া আজিৰ ভিডিঅ' আছিল এইখিনিয়ে। লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু এডুকেশ্যন ৰিলেটেড আপডেট থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।